নমস্কাৰ দৰ্শক বৃন্দ। এটা কেছটো হল কি চাই ৰহে লকডাউন চলি আছে, আপোনালোকে নিশ্চয় লকডাউন মানিও আছে। তো লকডাউনত কি হৈছে, মানুহ আৰু মোবাইলৰ মাজত যিটো আছে না, তো ৰিলেশ্যনটো বহুত গাঢ় হৈ উঠিছে। আৰু আজি আমি অলপমান সেই সম্পৰ্কে নামৰ কথা পাতিম, গতিকে বেছি দেৰি নকৰোঁ, বলক ডাইৰেক্ট ভিডিঅ'টোক লাগি যাওঁ। আচ্ছা, এতিয়া ফাৰ্ষ্ট কেছটো কি হৈছে, যেনেকৈ বৰষুণ গেলে যেনেকৈ মানে আপোনাৰ বেংক চাটা হ'লে এনেকৈ লকডাউন গেলে ধৰি ফটোগ্ৰাফাৰ জন্ম হৈছে। এনা অসমীয়া চলিৰ কি হয়, ফটোগ্ৰাফীৰ প্ৰতি চখটো এনাও বহুত বেছি। মানে কি নান ঘৰত যদি আপোনাৰ এখন বিয়া হ'লে মানে ঘৰ বেলেগত খচিবা তেনেকৈ ঘৰতে কোনোবা কুচিত খচিলে এটা ফটোগ্ৰাফাৰ পোৱা যায়। ঠিক আছে, কিন্তু আমি এটা কথাতে এড কৰিম যে ছানৰাইজ, ছানছেট আৰু গাছৰ পাৰ এটা লৈ যিটো ফ'কাছ কৰি ফটো মাৰা, সেইটো ফটোগ্ৰাফাৰ বুলি নকয় এটা জেনেৰেলি নিয়ম মতে। আৰু তো হোৱাটছআপৰ ষ্টেটাছ আছে না, সেইটোতো একেদিন খাত্ৰকে খিলাৰি আনিছে। মানে চাইডো হয় দিয়াৰ পুৱা এটা দিয়াৰ গধূলা এটা দিয়াৰ। মানে চে হাই টু মি, আই উইল আপলোড এ ফটো অফ ইউ। আৰে নাংগে না দিবা, মই আপলোড দিম, তাতে 133টা ভিউ আহিব। ঠিক আছে, তাৰপিছত মইতো ভিডিঅ' দিম, তাৰপিছত মইতো ইনষ্টাগ্ৰামতো দিম। গতিকে ভিউৱাৰৰ কাল নাই। আস্ক মি এ কুৱেশ্যন এটা আছে, তে নুসুধো না, মই মোৰ সুধিব মন নাই যি, তথাপিও সিদিনা মই সুধিলোঁ এটাক যি ৰিলেটিভিটি কৰিব পৰিছোঁ, সেইটো নকয়। মানে সেইটো লোকে লোকে পঢ়িব লাগে বুলি জানে, কিন্তু এনে মানে এনাই আৰু কথা হেৰি কৰি থাকে। প্লাছ আৰু সেনেকৈ সোধে যি মোক কিয় ভাল লাগে, কি কথাত ভাল লাগে। আৰে ভাল নাগিবওতো পাৰে না, তোমাৰ নাম্বাৰটো এনাওতো থাকিব পাৰে, কিবা কামতো থাকিব পাৰে। আৰু তাৰে মাজতে এটা ডেঞ্জাৰ দিয়া আছে, সেইটো হ'ল কেন আই আস্ক ইউ এ কুৱেশ্যন। প্ৰশ্নবোৰ আপোনাক পিছত বিস্তাৰিত সুধিব এটা জেগাত। আৰু তাৰে মাজত এটা কমন কুৱেশ্যন থাকিব, সেইটো হ'ল ডিড ইউ এভাৰ হেভ এ ক্ৰাছ অন মি। দেখিবাৰোতে কথালৰ মুচি হেৰে তুমি এপাৰ্ট কৰি থলোৱে আগতে। প্লাছ ক'ব নেকি তোমাক কোনোবাই এনে কিয় একলা মিছা মিছি, ঠিক আছে বেঙি নেকি তুমি? মানে লকডাউনে মানুহক কেনে বিৰক্তিৰ পৰ্যায়ত লৈ গৈছে। মানুহে ইনষ্টাগ্ৰামত ষ্টৰি দিয়া কৰিছে, ডু ইউ ৱান্ট এ প্ৰাইভেট চাট, লিংক ইজ ইন দ্য বায়ো। ঠিক আছে, মইতো সেইদিনা মানে এটা মানুহে ফটো দিছে গট মেৰিড, তলত কমেণ্ট দিছে নাইচ ৱাইফ। আচ্ছা, সকলোৱে কৈ থকা দেখা পাই মোৰ একদিন কিবা যুঁজতি গ'ল, মোৰ একদিন ইনষ্টাগ্ৰামত আস্ক মি এ কুৱেশ্যন দি দিলোঁ। ঠিক আছে, গতিকে কেইটামান কুৱেশ্যনো আহিল, এতিয়া একেটাৰ এনচাৰটো আপোনালোকৰ লগতে দিওঁ আৰু না কি। মই কেইটামান কুৱেশ্যন লিখি লৈছোঁ বাৰু, একেটাৰ এনচাৰ দিম। গতিকে বলক আৰম্ভ দিয়ক। কুৱেশ্যনটো আমাক সুধিছে যি একেদিন ঘৰত কি কৰি। আচ্ছা, একেদিন মই ঘৰত অনলাইন ক্লাছৰ স্ক্ৰীনশ্বট চাই আছোঁ। প্ৰায় BSc নাৰ্ছিঙৰ কৰ্চটো প্ৰায় মোৰ কমপ্লিট। গতিকে লকডাউনৰ আগত নামাঞ্চি চিলেবাছ ৰৈ আছে, এখনিও কমপ্লিট হৈ যাব। গতিকে কামত লাগিছোঁ বন্ধু। সেকেন্ড কুৱেশ্যন আমাৰ প্ৰাঞ্জলে উঠছে, প্ৰাঞ্জলে উঠছে যি বিয়া লাগে বিয়া খান। আচ্ছা, বিয়া লাগে তোমাক বিয়া পাতা, তুমি এটা কন্যা ছ, তুমি পুৰোহিত বিষ্টা বিয়া পাতা। আমাৰ দিবাবন্ধু ফালৰ পৰা আমি যাম, আমি কিবা এটা সেও দিম, প্ৰেজেণ্টো দিম, এনে খাই নাহো, এটা প্ৰেজেণ্টো দিম। মোক সুধিবা লাগে তুমিতো মায়েৰতো সুধি পাতি দিয়া। মানে তোমাৰ যদি ইচ্ছা আছে আৰু তোমাৰ লগত কথা, আৰু তোমাৰ যদি ইচ্ছা আছে তুমি আগে যোৱা, হয় নে নহয়? সেনেন কথা আৰু। আচ্ছা, তাৰে পিছৰ কুৱেশ্যন লওঁ। তাৰে পিছৰ কুৱেশ্যনটো প্ৰাণজিতে উঠছি যি তই ইমান খেচৰা কিয়? থেংক ইউ, তোক লাগাল পাৰ পাইছোঁ, তোক লাগাল পাৰ পাই মোৰ মানে স্বভাৱ চৰিত্ৰ চাই ৰহে শুনি লাগি গৈছে। গতিকে সেইকাৰণে ক্ৰেডিটটো তোমাৰ তাকে যাব ক'বা। কিন্তু তাৰে পিছত আমাৰ দীপমে উঠছি যি সাগৰ দেখিছা? টিভিত দেখছোঁ। তাৰে পিছত আমাৰ বাক্সা নিবাসী হীৰক ৰাজবংশী আমাক উঠছি যি হোৱাট ইজ ইয়ৰ ৱৰ্ষ্ট ফিলিং টুৱাৰ্ডছ লাভ? See man, we are Anurag Kashyap's fan, so for us love and sex are the synonyms of each other, so there is no words, there is no great feeling, there is no feelings at all. It's a part of life for us, solitary মানে না। ভিডিঅ' আমাৰ এখনিতে শেষ, যেহেতু লকডাউন চলি আছে, আপোনালোকৰ বিৰক্তি হৈছে, আমি বিৰক্তি হৈছে, এনে আৰু অলপমান নামান আৰু ভিডিঅ'তে আহি গ'লোঁ। গতিকে যদি ভাল লাগছি নামান লাইক এটা কৰি দি যাব, অলপ আশে পাশে অলপ চাই চিনাকিখিনিৰ মাজত বিলেও দিব, মানে অলপ শ্বেয়াৰ কৰি দিব। আৰু যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আৰুনো কি আৰু অলপ লকডাউনখিনি মাৰিব, 2 দিনমান অলপমান ভালকৈ ঘৰতে থাকক, সুৰক্ষিত থাকক। কৰোণা আমিয়ে খেদবা লগব লগ হয় ন, এইটো পদ্ধতি, এইটোৱে আমি যাতে ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন কৰি থাকোঁ। এখনেই আৰু আবাৰ এলি লগ পাম আৰু আৰু না কি। গতিকে আহিম দিয়ক আৰু সোনকালতে আহিম, নেক্সট ভিডিঅ'ত লগ পাম। টাটা।